হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আনিছোঁ এটি অন্য ভিডিঅ'। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, অসমৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 2, অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ সাহিত্যৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে জ্ঞানপীঠ বঁটা। কুৱেশ্যন নম্বৰ 4, ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে মিৰি জীয়ৰী। কুৱেশ্যন নম্বৰ 5, কাক অসমীয়া উপন্যাসৰ সম্ৰাট বোলা হয়? ইয়াৰ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ। এইবাৰ কুৱেশ্যন নম্বৰ 6, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 7, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন? ইয়াৰ উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামী। তো বন্ধু বান্ধৱীসকল, আপোনালোকলৈ শেষৰটি কুৱেশ্যন হৈছে, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজায়? ইয়াৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ বৰুৱা। বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।